নমস্কাৰ সবকে আমাৰ ৯৮তম সাৰ্বজনীন শ্ৰী শ্ৰী বাসন্তী পূজা পৰাগুছি ডিংডিঙি আজিৰ পৰা আৰম্ভ মহাষষ্ঠী। তো বলক আমি পূজা উপভোগ কৰোঁ। বলো বাসন্তী মাই কি জয়। শ্ৰী শ্ৰী বাসন্তী পূজাৰ আমাৰ আৰম্ভ হ'ব ইয়াৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আমাৰ মহান শিল্পীসকল প্ৰয়াত আমাৰ যিখিনি আছে গোটেইখিনি আমাৰ শ্ৰদ্ধাঞ্জলি দিয়া যাব। এই আমাৰ আৰম্ভ হ'ব আৰু প্ৰতিমা স্থাপন অনুষ্ঠান। অখণ্ড বন্দী প্ৰজনন উদাহন্ত ডক্টৰ ভূপেন হাজৰিকা প্ৰাণৰ শিল্পী জুবিন দাস আন্তঃৰাষ্ট্ৰীয় বাহিৰত দীপক শৰ্মা আৰু নাগালেণ্ডৰ ছোৱালীগিলা আহি উপস্থিত হৈছে এতিয়া বেলবাৰৰ দিনা ৰাতিল ঘূৰা আহি গৈছে আমাৰ। এই ধুইলে আহি পাইছে আমাৰ কথা নাই, এইটো মেইন বস্তু আমাৰ পূজাত। এয়া আহি পাইছে আমাৰ এই দৌৰা দৌৰি লাগি গৈছে আমাৰ সৰু ছোৱালীগিলাৰ চব এগিলা মানুহে আমাৰ চাহ বিলে নি বঢ়িয়া যাওঁ। কি হ'ব এতিয়া বলো বাসন্তী মাই কি বঢ়িয়া বাকে একবাৰ চাব। অঁ হ'ব আমাৰ পাঠদাতা মানস প্ৰতিম দেৱ শৰ্মা পাঠ গিলাচ দাতা পূজাখনৰ গোটেই পাঠ গিলাচ দিছে বাৰু। এই আমাৰ কি হ'ব আমাৰ এই বেলবৰণ আৰম্ভ হ'ল। বেল বৰব যাওঁ আমি। এই বম্পিং হ'ব অলপ। অলপ বেকা হৈছে বাৰু। জয় বাসন্তী বাক্স মৰে হৰি বল হৰি বল হৰি বল। এয়া আমি বেলবৰবে যাওঁ। বেলবৰণ যাত্ৰা আৰম্ভ হৈ গ'ল আমাৰ মহাষষ্ঠী। দেৱী মাক আমন্ত্ৰণ কৰি আনিম আমি। হৰি বল জয় বাসন্তী বাক্স মৰে হৰি বল হৰি বল হৰি বল। বলক আমি বাসন্তী মাক আদৰি আনো। চলো মানে আমি বেলবৰণ আমি জাগাটো চেঞ্জ কৰি থাকোঁ। আমাৰ যোৱা বছৰ আমাৰ চুপাৰ সেইখিনিতে মানে টাৰ্ণিংটোতে কৰা গৈছিল। এইবাৰ অলপ দূৰ আৰু ভাল লাগে। বেলেগ বেলেগ ঠাই ধৰিলে ভাল লাগে ভাল লাগে ভাল লাগে। বঢ়িয়া বঢ়িয়া। এই পূজাখন আহিলে আমাৰ মানে গাঁৱৰ চলিগিলা কিবা বেলেগ হৈ যায় আৰু। বলো বাসন্তী মা কি জয়। কত মাত দিছো হরি গো হরি জয় বাসন্তী বাক্স মরে হরি বল।